বন্ধু বান্ধৱীসকল মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভাল। দেখিছে আজি সাজি-কাচি আছোঁ আৰু লগতে মোৰ লগত দুগৰাকী সুন্দৰীও বহি আছে। নিশ্চয় কিবা এটা হ'ব লাগিব নহয় জানো? আজি আমি যোগীবিল আহিছোঁ, এটা অফিচিয়েল ভিডিঅ' শ্বুট আছে। তো কেনেকৈ শ্বুট কৰিলোঁ আৰু যোগীবিলখনো পাৰিলে দেখাবলৈ চেষ্টা কৰিম। তো যদি মোৰ চেনেললৈ নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক এটা কৰিবলৈ নাপাহৰিব। লাইক কমেণ্ট শ্বেয়াৰ বাই বাই। লৈছোঁ এতিয়া শ্বুটিঙৰ বাবে প্ৰেক্টিছ হ'ব। ডাইৰেক্টটো শ্বুটিংটো কৰি দিব নোৱাৰি, খেলি মেলি হৈ যাব পাৰে। সেইটো কাৰণে প্ৰেক্টিছো কৰি ল'ব লাগিব। তো এতিয়া প্ৰেক্টিছটো কেনেকৈ কৰিলোঁ তাকে দেখাম, তাৰপাছত শ্বুটিংখিনিও দেখাই যাম, চাই থাকিব। চবে খোৱাত লাগিছে। এয়া 10টাতে মাতি এতিয়া খোৱাত লাগিছে। খকুৱা মানুহ এইবোৰ খোৱাত লাগিছে। এইবোৰ চব খকুৱা চাৰিজনী এজনী চলি তুলি ঠিক কৰি পুৰা খোৱাত লাগি আছে। এয়া চিপছ গোটেই খোপা লৈ আছে আৰু এয়া চিপছটো খুজি খুজি খাব লাগে। এহাল পাভ যোৰা গৈ আছে। লেলা মজনু কিন্তু আমি যিহেতু শ্বুটিঙত আহিছোঁ তো লেলা মজনু চাই থাকিলে নহ'ব। আমি চিঙো। এতিয়া ল'ৰাবোৰ শ্বুটিং চলি আছে, চাই থাকক দেই। ৰিলছ বনাবলৈ ৰেডি হৈ আছে। ৰিলছ বনাব দেই, দেখাই আছোঁ। ৰিলছ বনাম এতিয়া। ৰিলছ বনাম দেই আমি। ছোৱালীবোৰৰ ভিডিঅ' শ্বুট হ'ব, তো গৈ আছোঁ আৰু আপোনালোকক দেখাই থাকিম কেনেকৈ ভিডিঅ' শ্বুট কৰিলোঁ। তো ইয়াত গৈ আছোঁ, দেখাম আপোনালোকক। চাই থাকিব ভিডিঅ'টো কেনেকৈ কৰিছোঁনো। ৰাধা কৃষ্ণ শ্বুটিঙৰ সময়ত ৰাধা কৃষ্ণৰ শ্বুটিঙৰ কাৰণে প্ৰেক্টিছ কৰি আছে। এয়া কৃষ্ণ। লাষ্টৰ পাকটো নাহে না? লাষ্টৰ ষ্টেপটো নাহে? প্ৰথমটো তুমি ইয়াতে কৰিবা। এয়া কৃষ্ণ গছৰ পৰা নমাই আছে দেই। কৃষ্ণ গছৰ পৰা নমাই আছে আৰু এয়া জাকুটি লৈ শাকুতে নমাম বুলি ভাবিছিলে নি? সেয়া দেই নমাই আছে কৃষ্ণ। শেষ হ'ল, তাৰপিছত এতিয়া খাবলৈ লাগিছে। এয়া খোৱাত লাগি আছে। গ্লাছ পোৱা নাই বোলে আৰু গ্লাছ এয়া চবেই খোৱাত লাগি আছে দেই।
বন্ধু বান্ধৱীসকল আপোনালোকে ভাবিছে চাগৈ মই যোগীবিলখনো দেখাম কৈছিলোঁ যিহেতু দেখাব নোৱাৰিলোঁ তাৰ বাবে মই বহুত দুখিত আপোনালোকৰ ওচৰত কিয়নো মই দেখামকৈ দেখাব নোৱাৰিলোঁ কাৰণ সময় নোলাল মানে শ্বুটিঙৰ মাজত দেখাবলৈ সেইবাবে নোৱাৰিলোঁ আৰু কেনেকৈনো তাৰ পৰা আহিলোঁ সেইখিনিও দেখাব নোৱাৰিলোঁ কাৰণ বহুত আন্ধাৰ হৈ গৈছিলে তো ইমানখিনিয়ে দেখালোঁ আপোনালোকক ভাল লাগিলে ভিডিঅ'টো লাইক এটা কৰি দিব